নমস্কাৰ বন্ধুসকল, আমাৰ ষ্টাডি পঢ়াৰ এটা চেনেলৰ আন এটা ভিডিঅ' লৈ সকলো বন্ধু বান্ধৱীক স্বাগতম জনাইছোঁ। আৰু বেছি কথা নকৈ আজি প্ৰথম প্ৰশ্নলৈ আগবাঢ়ো বন্ধুসকল। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল নেপালে নাছাৰ সহায়ত মহাকাশলৈ প্ৰেৰণ কৰিব খোজা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গোৰ্খাছেট 1। নেপালে গোৰ্খাছেট 1 নাম কৃত্ৰিম উপগ্ৰহটো নাছাৰ সহায় লৈ মহাকাশলৈ প্ৰেৰণ কৰিব খুজিছিল। আজিৰ দ্বিতীয় প্ৰশ্নটো হ'ল 1990 চনত দ্য ষ্ট্ৰেট লাইন্স গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা পোৱা কোনজন সাহিত্যক লৈ এই বছৰৰ জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অমিতাভ ঘোষ। অমিতাভ ঘোষক 1990 চনত দ্য ষ্ট্ৰেট লাইন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা পোৱা সাহিত্যক এই বছৰৰ জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়। বন্ধুসকল, সেই ব্যক্তিজন অমিতাভ ঘোষক এই বছৰৰ জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়। আৰু আজিৰ তৃতীয় নম্বৰ প্ৰশ্নটো হ'ল এইবাৰৰ লোকসভা নিৰ্বাচনত শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়ে অকলে কিমান সংখ্যক আসন লাভ কৰে? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ 542খন মুঠ আসনৰ ভিতৰত 303খন আসন লাভ কৰে অকল ভাৰতীয় জনতা পাৰ্টীয়ে। বন্ধুসকল, আৰু আজিৰ নেক্সট প্ৰশ্নটো হ'ল নৰেন্দ্ৰ মোদীৰ দ্বিতীয়খন মন্ত্ৰীসভাত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীজনৰ নাম কি? বন্ধুসকল, নৰেন্দ্ৰ মোদীৰ দ্বিতীয়খন মন্ত্ৰীসভাত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীজনৰ নাম হ'ল অমিত শ্বাহ। নৰেন্দ্ৰ মোদীৰ দ্বিতীয় গৃহমন্ত্ৰীজনৰ নাম অমিত শ্বাহ। বন্ধুসকল, আজিৰ নেক্সট 5 নম্বৰ প্ৰশ্নটো হ'ল নৰেন্দ্ৰ মোদীৰ দ্বিতীয়খন মন্ত্ৰীসভাত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰীজনৰ নাম কি? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্মৃতি ইৰাণী। স্মৃতি ইৰাণী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় মন্ত্ৰীসভাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী। বন্ধুসকল, আজিৰ 6 নম্বৰ নেক্সট প্ৰশ্নটো হ'ল নৰেন্দ্ৰ মোদীৰ দ্বিতীয়খন মন্ত্ৰীসভাত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীজনৰ নাম কি? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অমিত শ্বাহ। অমিত শ্বাহ নৰেন্দ্ৰ মোদীৰ দ্বিতীয় মন্ত্ৰীসভাৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী। বন্ধুসকল, অমিত শ্বাহ। আৰু আজিৰ 7 নম্বৰ প্ৰশ্নটো হ'ল আমাৰ নৰেন্দ্ৰ মোদীৰ দ্বিতীয়খন মন্ত্ৰীসভাত কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰীজনৰ নাম কি? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নিৰ্মলা সীতাৰামন। নিৰ্মলা সীতাৰামন নৰেন্দ্ৰ মোদীৰ দ্বিতীয়খন মন্ত্ৰীসভাৰ বিত্তমন্ত্ৰী। আৰু আমাৰ আজিৰ 8 নম্বৰ প্ৰশ্নটো হ'ল অসম চৰকাৰে বছৰৰ কোনটো দিনত গড় দিৱস ৰূপে পালন কৰাৰ সিদ্ধান্ত লয়? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 24 ছেপ্টেম্বৰৰ দিনা অসম চৰকাৰে বছৰৰ 24 ছেপ্টেম্বৰৰ দিনা অসম চৰকাৰে গড় দিৱস ৰূপে পালন কৰাৰ সিদ্ধান্ত লয়। আৰু আজিৰ নেক্সট 9 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ বৰ্তমান ৰাজ্যপালজনৰ নাম কি? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল জগদীশ মুখী অসমৰ বৰ্তমান ৰাজ্যপালজনৰ নাম। আৰু আজি আমাৰ নেক্সট আৰু লাষ্ট প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধানৰ 356 অনুচ্ছেদ মতে ভাৰতৰ কোনখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মহাৰাষ্ট্ৰত কি হৈছে 356 অনুচ্ছেদ মতে সংবিধানৰ 356 অনুচ্ছেদ মতে ভাৰতৰ মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল। বন্ধুসকল, এইখিনিয়ে ভিডিঅ'বোৰ চাই কেনে লাগে, ভাল লাগিল লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু সকলো বন্ধু বান্ধৱীলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰক যিসকল বন্ধুৱে গভৰ্ণমেণ্ট জবৰ ষ্টাডি কৰি আছে। বন্ধুসকল, থেংক ইউ, ধন্যবাদ চোৱাৰ বাবে। জয় আই অসম।